हेलो एवरीवन स्वागतम जनाइছো মোৰ আন এটি ভিডিঅ'লে। আজি মই আপোনালোকৰ মাজলৈ আনিছো এযোৰ সিম্পল মেখেলা চাদৰৰ ভিডিঅ'। মই নিজে হাতে কৰিছো এযোৰ মেখেলা চাদৰ। বগা আছিলে মেখেলা চাদৰযোৰ। এয়া মই তিনিটা কালাৰ ব্যৱহাৰ কৰিছো। পাতল গ্ৰীণ কালাৰ, ডাঠ পিংক কালাৰ আৰু ব্ল্যাক কালাৰ। ইয়া ফুলটোৰ মাজত এনেকৈ দি দিছো ব্ল্যাক কালাৰটো আৰু চেন চিলাই দি কৰিছো। অতি সহজ চেন চিলাই, আপোনালোকে চাগে জানেই চেন চিলাই কেনেকৈ কৰে। এয়া মই দহিও এনেকৈ বনাইছো, গোটেইকেইটা কালাৰ মিক্স কৰি দি এনেকৈ পাতল পাতলকৈ লগাই দিছো। যিহেতু কাপোৰযোৰ চিম্পুল হয়, কাপোৰযোৰ ঘৰত বনোৱা কাপোৰ আছিলে, সেইকাৰণে মই এনেকৈ বেজি দি চিলাই কৰিছোঁ গোটেই কাপোৰযোৰ। কেনেকুৱা লাগিছে বাৰু? আগত মই মেখেলাখনত ভিডিঅ' আপোনালোকক দেখাইছোঁ, আগত দিয়া আছে। এয়া মই মেখেলা চাদৰ কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ মাজলৈ আনিছোঁ। এয়া মোৰ মৰমৰ বান্ধৱী জুমি, তাই আহিছিলে আমাৰ ঘৰত। তাৰপিছত এনেকৈ তাই কাপোৰযোৰ পিন্ধিলে, পিন্ধাৰ পিছত মই এনেকৈ ভিডিঅ' এটা কৰি ৰাখিছিলোঁ অলপ টাইমৰ কাৰণে। কাপোৰযোৰ ভিডিঅ'ত ইমান মানে ফুটি উঠা নাই ফুলখিনি কেমেৰাৰ কাৰণে, আৰু ৰাতিও কৰা গৈছিলে ভিডিঅ'টো আৰু ৰুমৰ ভিতৰত। কাপোৰযোৰ দেখিবলৈ ধুনীয়াই লাগিছে, চিম্পুল হ'লেও। আৰু এনেকুৱা কাপোৰ মন্দিৰত বা তেনেকৈ পূজা পাতলে পিন্ধিলে ভাল লাগে। বগা কাপোৰ আৰু মই কাপোৰযোৰ কেনেকৈ বনাইছোঁ, যদি আপোনালোকক ভিডিঅ' লাগে তেন্তে আপোনালোকে কমেণ্ট কৰি জনাব। মই চিলাইটো আপোনালোকক দেখাই দিম কেনেকৈ কৰিব লাগে। আৰু ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।